বহুত বেয়াকৈ ঠগা হৈছিল জুবিন গাৰ্গক। ঠগবাজ সিদ্ধাৰ্থ শেখৰে জুবিনৰ পৰা লুটিছিল কোটি কোটি টকা। 5,08,474 টকাৰ মাইক্ৰফোনৰ নামত জুবিনৰ পৰা লৈছিল 16 লাখ টকা। ধৰা পৰাৰ ভয়তেই জুবিনক শেষ কৰা হ'ল নেকি? পোহৰলৈ আহিছে সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ গোস্বামীৰ লুণ্ঠন ৰাজৰ কথা। জুবিন গাৰ্গক ব্যৱহাৰ কৰি বিশাল সম্পত্তিৰ পাহাৰ গঢ়িছিল শেখৰ আৰু সিদ্ধাৰ্থই। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সিদ্ধাৰ্থ আৰু শেখৰে গঢ়িছিল বিশাল সম্পত্তিৰ পাহাৰ। জুবিন গাৰ্গৰ নামত ক'ত কেনেকৈ লুণ্ঠন চলাইছিল এই দুই লম্পটে। জুবিন গাৰ্গৰ জোনালিষ্টিক ষ্টুডিঅ'ত যিটো মাইক্ৰফোন ব্যৱহাৰ কৰা আছে, সেই মাইক্ৰফোনটোৰ নামত জুবিনে দিছিল 16 লাখ টকা। কিন্তু সেই মাইক্ৰফোনৰ প্ৰকৃত মূল্য আছিল 5,08,474 টকা। কম দামী মাইক্ৰফোন অধিক টকাত কিনা বুলি কৈ এনেকৈ চলাইছিল লুণ্ঠন ৰাজ। জুবিন গাৰ্গে 5 কোটি টকাৰ ঘৰ বনোৱাৰ আশা পূৰণ কৰিব নোৱাৰিলেও সিদ্ধাৰ্থ শেখৰ সৈতে বনাইছিল নামী দামী অট্টালিকা, গঢ়িছিল সম্পত্তিৰ পাহাৰ। মৃত্যুৰ সময়লৈকে জুবিন গাৰ্গক ব্যৱহাৰ কৰিবলৈ এৰা নাছিল সিদ্ধাৰ্থ আৰু শেখৰ গোস্বামীয়ে। আনহাতে জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ নামত কিমান টকাৰ লেনদেন হয় সেয়া হিচাপ ৰখা নাছিল জুবিন গাৰ্গে। সেই হিচাপ ৰাখিছিল সিদ্ধাৰ্থ শৰ্মাই। সিদ্ধাৰ্থ আৰু শেখৰে মিলি জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ নামতো লুটিছিল লাখে লাখে টকা। এনেবোৰ কাৰণতে এতিয়া ৰাইজৰ মনত প্ৰশ্নৰ উদয় হৈছে, সঁচাকৈ ধৰা পৰাৰ ভয়তেই জুবিন গাৰ্গক সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, শ্যামকানু মহন্তহঁতে মিলি ছিংগাপুৰলৈ নি হত্যা কৰিল নেকি? ইয়াৰ আঁৰৰ ৰহস্য কিন্তু এতিয়াও ভেদ হোৱা নাই।